বোৱাৰী অ' বোৱাৰী কি হ'ল মন মাৰি আছে যে পপালে মনত পৰিছে অ এই অলপ দিনৰ আগতে গৈ আহিছিলাহে অলপ দিন নহয় সেই হিবা লকডাউনতে যোৱা দেখোন এতিয়া আকৌ লকডাউন দিলেহি পপা ঘৰত চাগে কঁঠালে পকিলে মই যাবলৈ নাপাম চাগে আৰু ইয়াত যেন কঁঠাল নাইহে কঁঠাল নহয় মানে আমাৰ ঘৰৰ কঁঠালখিনি খাবলৈ বৰ ধুনীয়া মই ভাবিছিলোঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব যাওঁতে মনে মনে এদিন গৈ আহিমগৈ কিন্তু পৰীক্ষাই নহ'লে আকৌ ভাবিছিলোঁ ৰিজাল্ট দিয়াৰ পিছত যেতিয়া স্কুটি পাম তেতিয়াও যাম এতিয়া পৰীক্ষা নহয় পপা চাগে কিমান দুখ পাইছে কিতাপ চিতাপ কিনি দি লৈ হায়াৰ ছেকেণ্ডেৰী এক্সাম দিব কিন্তু পাপাটো সম্পূৰ্ণকৈ ক'ব নোৱাৰে পপা হ'ব দিয়ক তেনেকেই শিকাইছে আকৌ মোক পপাই মৰমতে মাতো আৰু পাৰি কথা এটা গম পাইছনে নাই কি কথা এই ৰমেনৰ পুতেকে ফাৰ্ষ্ট ডিভিজন পালে নহয় মেট্ৰিকত হাঁচাওনি কি হাঁচাওনি একেবাৰে গোটেইজনী বেহাবাৰী আউটপোষ্টৰ সুস্মিতাই আৰু চাবা আকৌ চুচুৰাই লৈ যাব তোমাক ইয়াৰ পৰা শ্বুটিং কৰি আছা নেকি তুমি ইয়াত হ'ব দিয়ক আগতে মই ঘৰত থাকোঁতে মোক পপাই কৈছিলে আকৌ তোমাক বেহাবাৰীলৈ নিম তুমি তাত এক্টিং কৰিবা অকণমান ভাইৰেল হৈ যাবা এতিয়া আপোনাৰ ল'ৰালৈ বিয়া হোৱাৰ পিছতে মই একো নোহোৱা হ'ল তুমি কি বেহাবাৰী চান্স পাবা আৰু তুমি তাত আৰু এক্টিঙৰ যেন মানুহৰ অভাৱহে হৈছে আৰু ন আৰু তুমি পালেও কি পাবা গম পাইছা নাই বিউটিৰ ভনীয়েকজনীহে পাবা চাইজটো মিলাই হেই মই ইমান শকত নহয় কিবা শকত নহয় দেখিলেই গম পায় আৰু মই ধুনীয়া দিয়ক ইমান শকত নহয় ইমান বেয়া নহয় বেছিকৈ নাহিব যাওক পপাক লগাই দিম নহ'লে হ'ব একেবাৰে বৰ ধুনীয়াজনী দেখিছ দিনতো ফেনখন লগাই থয় ফেনখন কেলৈ অফ কৰিলে কাৰেণ্টৰ বিল তুমি দিয়া নে মই দিওঁ পেঞ্চনৰ পইচাকেইটা পাই যেনে তেনে কাৰেণ্টৰ বিল দিওঁ তুমি কি বাপেৰৰ ঘৰৰ পৰা লৈ আহিছা নেকি দিনতো ফেনখন লগাব আৰু ৰাতিও ফেনখন লগাব হ'ব দিয়ক নলগাওঁ আৰু সেই গছৰ তলতে বহোঁগৈ মই যোৱা গছৰ তলতে বহাগে ময়ো কম নহয় পপাক পেঞ্চনত মোৰ নামটো ভৰাই দিবলৈ তেতিয়া দেখিম কেনেকৈ ফেন অফ কৰে ময়ো কম বেটি নহয় মই এতিয়া পপালৈ ফোন কৰিম অ' বোৱাৰী তুমি মোৰ কাপটো ভাঙি থৈ আহিছা নহয় জানো মই ভাঙো বুলি ভঙা নাই হাতৰ পৰা পৰি পিনে ভাগি থাকিলে তোমাক 2020 চনটো বুলি ভাবিছিলোঁ কিন্তু তুমি আৰু কৰোণা ভাইৰাছ একেই মুঠতে অশান্তি 20তো অশান্তি আৰু 21তো অশান্তি মুঠতে অশান্তি তোমাক আৰু কৰোণা ভাইৰাছৰ মাজত যদি কোনোবা পাৰ্থক্য উলিয়াই দিব পাৰে নহয় তাক মই পৰি সেৱা কৰিম মুঠতে অশান্তি মোক পপালৈ ফোন কৰি লগাই দিম আপুনি মোক তেনেকৈ কৈছে বুলি